চন্দ্ৰযান-3ৰ সফলতাৰ বাটত ইছৰোৰ বিজ্ঞানীৰ দলটোত আছিল অসম সন্তান 7 গৰাকী। এগৰাকী মহিলাৰ গৰ্ভত আছিল এটি 5 মহীয়া সন্তান আৰু আন এগৰাকীৰ কোলাত আছিল এটি 6 মহীয়া সন্তান। চন্দ্ৰযান-3ৰ অৱতৰণৰ উৎফুল্লিত দেশবাসীৰ লগতে গোটেই বিশ্বজুৰি ভাৰতে প্ৰেৰণ কৰা চন্দ্ৰযান-3য়ে চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধত সফলভাৱে অৱতৰণ কৰি ইতিহাস ৰচিবলৈ সক্ষম হৈছে। ইছৰোৰ এই চন্দ্ৰযান অভিযানত জড়িত আছিল বহুগৰাকী অসমীয়া তথা অসম সন্তান। চন্দ্ৰযান-3ৰ এই সফলতাৰ বাটত ইছৰোৰ বৈজ্ঞানিক দলৰ লগত আগবাঢ়িল 7 গৰাকী কৃতিবৃত্ত অসমীয়া। চন্দ্ৰযান-3ৰ সৈতে জড়িত ইছৰোৰ বৈজ্ঞানিকসকলৰ মাজতে আছিল অসমৰ বিজ্ঞানী কেইগৰাকী। জানো আহক কোন সেই 7 গৰাকী অসম সন্তান। লখিমপুৰৰ চয়ন দত্ত, তিনিচুকীয়াৰ নিধি শৰ্মা, বিশ্বনাথৰ উদ্দীপনা কলিতা, হাইলাকান্দিৰ ডক্টৰ বাহাৰুল ইছলাম, পংকজ নাথ, শিলচৰ চহৰৰ ৱাই বিশাল সিংহ আৰু নগাঁৱৰ নাজনীন য়াছমিন। ইছৰোৰ বৈজ্ঞানিকসকলৰ মাজতে আছিল অসমৰ 28 বছৰীয়া যুৱ বিজ্ঞানী ৱাই বিশাল সিংহ। বিশালৰ এই অভিযান থাৰ্মাল কণ্ট্ৰলত টীমত আছিল বিশালৰ পিতৃ ৱাই খাম্বাটন সিংহ, মাটি সংৰক্ষণ বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, আৰু মাতৃ ইলাৰাণী সিংহ, শিলচৰৰ চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী। ৱাই বিশাল সিংহই 2019 চনতেই ইছৰোৰ বিজ্ঞানী হিচাপে নিযুক্তি লাভ কৰিছিল। চন্দ্ৰযান-3ৰ সফলতাৰ বাটত আছিল আন এগৰাকী অসম সন্তান ডক্টৰ বাহাৰুল ইছলাম। এই বৈজ্ঞানিক দলৰ লগত সমানে আগবাঢ়িছিল অসমৰ ডক্টৰ বাহাৰুল ইছলাম। বাহাৰুল ইছলামৰ ঘৰ হাইলাকান্দিত। বিশ্বনাথৰ জামুগুৰি হাটৰ জীয়ৰী উদ্দীপনা কলিতাও আছিল চন্দ্ৰযান-3ৰ অন্যতম অংশীদাৰ। জামুগুৰি হাটৰ বাঁহবাৰী সত্ৰৰ নিবাসী। তিনিচুকীয়াৰ নিধি শৰ্মাৰ গৰ্ভত আছিল এটি 5 মহীয়া সন্তান। দেশত 5 মহীয়া সন্তান লৈ চন্দ্ৰযান-3ৰ সফলতাৰ বাবে অসৰহ কৰ্মৰত আছিল নিধি শৰ্মা। যোৱা 10 বছৰ ধৰি ইছৰোৰ কৰ্মত নিধি শৰ্মা। চন্দ্ৰযান-2ৰ উৎক্ষেপণৰ সময়তো ইছৰোৰ বিজ্ঞানী হিচাপে জড়িত আছিল নিধি শৰ্মা। উত্তৰ লখিমপুৰৰ মহাবিদ্যালয়ৰ স্নাতক ডিগ্ৰী সম্পন্ন কৰাৰ পাছত তেজপুৰৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা উচ্চ শিক্ষা সাং কৰিছিল চয়ন দত্তই। চন্দ্ৰযান-3ৰ উপ প্ৰকল্পৰ সঞ্চালক চয়ন দত্তই মিছন লঞ্চ আৰু লেণ্ডিং কণ্ট্ৰল চেণ্টাৰ তদাৰক কৰিছিল। চন্দ্ৰযান-3ৰ লেণ্ডিং মডেল ডিজাইন কৰিছিল অসমৰ সন্তান পংকজ নাথে। চন্দ্ৰযান-3ৰ অভিযানৰ লগত জড়িত আছিল নগাঁৱৰ বিজ্ঞানী নাজনীন য়াছমিন। এটি 6 মহীয়া পানীকেঁচুৱাক লগত লৈ চন্দ্ৰযান-3ৰ অভিযানত জড়িত আছিল নাজনীন য়াছমিন। এনেদৰে চন্দ্ৰযান-3ৰ অভিযানত জিলিকিছে অসমৰ সন্তান 7 গৰাকীকৈ। আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ পৰা চন্দ্ৰযান-3ৰ অভিযানত জড়িত 7 গৰাকী অসম সন্তানৰ বিষয়ে ভালকৈ বুজি পালে নিশ্চয়। যদি আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰিব। লগতে আপোনাৰ বন্ধু-বান্ধৱীক শ্বেয়াৰ কৰি চেনেলটো একেলগে আগুৱাই নিয়াত সহায় কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।